Hello student, তোমালোকৰ কাৰণে ক্লাছ 11 হাফ ইয়াৰলি সায়েন্স এণ্ড কমাৰ্চৰ সিলেবাস লৈ আহিছোঁ। অল সাবজেক্ট সায়েন্স আৰ্টছ এণ্ড কমাৰ্চৰ ইয়াত সকলো পাবা এই ভিডিঅ'টোতে। তেন্তে অকণো পলম নকৰাকৈ ব'লাচোন আমি হাফ ইয়াৰলিৰ কাৰণে সিলেবাসটো লৈ লওঁ। প্ৰথমতে অসমীয়া আৰু ইংৰাজী সিলেবাসটো লৈ লওঁ, পিছত বাকীকেইটা সাবজেক্টৰ আমি সিলেবাস ল'ম। এয়া এইচ ফাৰ্ষ্ট ইয়েৰৰ হাফ ইয়াৰলি আৰ্টছৰ সিলেবাস এইখন। ইংলিছ আৰু আছামিছতো চবৰে একেই হ'ব। ইংলিছটো তোমালোকৰ আনচিন প্ৰেচেছ আহিব 10 নম্বৰ, ৰাইটিং আহিব 10 নম্বৰ, গ্ৰামাৰ আহিব 5 নম্বৰ, টেক্সট বুকছৰ পৰা হৰ্ণবিলৰ আহিব তোমালোকৰ পৰ্ট্ৰেইট অফ এ লেডি। পিছত তোমালোকৰ আহিব লেণ্ডস্কেপ অফ দি ছল, পিছত আহিব ভইচ অফ দি ৰেইন আৰু এ ফটোগ্ৰাফ। আৰু তোমালোকৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ আহিব ৰাংগাছ মেৰেজ। সেইখন যে তোমালোকৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ আছিলে স্নেপশ্বট, সেইখনৰ পৰা তোমালোকৰ আহিব ৰাংগাছ মেৰেজ, সেইটো 5 নম্বৰ আহিব। সেইটো কমনে পৰিছে আৰু মই দিছোঁ ইংলিছৰ কমন, তোমালোকে নাই চোৱা যদি চাই ল'বা। ডেছক্ৰিপশ্যন লিংক বা পিন কমেণ্টত লিংক আছে আৰু আমাৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰিব নাপাহৰিবা, লিংক পিন কমেণ্ট আছে, তাতে সকলো ইম্পৰ্টেণ্ট আপডেট আৰু কমন দিয়া হয়। আৰু MIL তোমালোকৰ আছামিজ প'ৰ্চৰ আহিব ধনৰ ব্যৱহাৰ আহিব, অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ আহিব, গৌৰৱ আহিব, কিতাপৰ কথা আহিব আৰু শ্বৰ্ট ষ্টৰী মানে চুটি গল্প বিয়াৰ প্ৰেজেণ্টটো আহিব আৰু পয়েট্ৰি তোমালোকৰ আহিব ৰাৱণক বিভীষণৰ সজ উপদেশ, বৰগীত জয় জয় যাদৱ আৰু ড্ৰামা নাটক তেনেকুৱা কুহৰ কোঁৱৰ নহয়, এইখন আগৰ বছৰ আছিলে, গতিকে তোমালোকৰ আহিব লভিতাখন আহিব, তোমালোকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকে লাভ পাব আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিলে আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' বনাবলৈ উপকৃত হ'ম। আৰু MIL বেংগলী আহিব প'ৰ্চৰ পৰা 30 মাৰ্কছ, পয়েট্ৰিৰ পৰা 15 মাৰ্কছ, ড্ৰামা 5 মাৰ্কছ। MIL হিন্দী তোমালোকৰ আহিব 10 মাৰ্ক, ইউনিট 1ৰ A2 আৰু B2 পৰা আহিব 15 আৰু ইউনিট 2ৰ 1 নম্বৰ 2 নম্বৰ ইউনিট 2ৰ তোমালোকৰ 4 তোমালোকৰ হিন্দীটো আহিব ইউনিট 1ৰ B নম্বৰটো আৰু ইউনিট 2ৰ 4 নম্বৰটো আহিব। অল্টাৰনেটিভ ইংলিছৰ তোমালোকৰ আহিব তোমালোকৰ প'ৰ্চৰ পৰা 25 মাৰ্কছ আৰু পয়েট্ৰিৰ পৰা 15 মাৰ্কছ। ইউনিট 1 তোমালোকৰ আহিব দি চুইটৰ এণ্ড পেপাৰ লাইফ এণ্ড লাৰ্ণিং, এইখন আৰু দি কুইন অফ দি ভিলেজ। তাৰপিছত তোমালোকৰ 1 নম্বৰটো আহিব আৰু গ্ৰামাৰ 10 মাৰ্কছ আহিব। ইকনমিক্সৰ তোমালোকৰ আহিব কাষ্টমাৰ্ছ ইকুইলিব্ৰিয়াম এণ্ড ডিমাণ্ড, প্ৰডাক্টাৰ্ছ বিহেভিয়াৰ এণ্ড ডিমাণ্ড। তোমালোকৰ এইটো ইংলিছ মিডিয়ামৰ হয়, গতিকে তোমালোকৰ CL নাম্বাৰটো একেই চেপ্টাৰটো, কিন্তু নামটো বেলেগ হ'ব পাৰে, গতিকে তোমালোকে আছামিজ মিডিয়ামৰ যদি তোমালোকে ইউনিট 1 মানে 1 নম্বৰ 2টো আহিব আৰু 3 নম্বৰ চেপ্টাৰটো আহিব ইকনমিক্সৰ, চাই ল'বা একেই হয়, বাকীখিনি নামটোহে বেলেগ। আৰু পাৰ্ট 2 তোমালোকৰ 2টো আহিব পাৰে। আৰু পলিটিকেল ছায়েন্সৰ তোমালোকে ইমান এটা মই জানা নাই, কিন্তু 1 নম্বৰটো আৰু 2 নম্বৰটো আহিব পাৰে, তোমালোকে চাই ল'বা। আৰু পাৰ্ট Bৰ তোমালোকৰ 1 নম্বৰটো আহিব পলিটিকেল ছায়েন্সৰ। হিষ্ট্ৰীৰ তোমালোকৰ 1 নম্বৰটো আহিব বা 2 নম্বৰটো আহিব পাৰে। জিঅ'গ্ৰাফীৰ তোমালোকৰ আহিব 1 নম্বৰটো ইউনিট 1ৰ আৰু তোমালোকৰ পাৰ্ট Bটো পাৰ্ট Aৰ 1 নম্বৰটো আহিব আৰু পাৰ্ট Bৰ 2 নম্বৰটো আহিব আৰু 3 নম্বৰটো আহিব। বাকী তোমালোকৰ আছামিজ মিডিয়াম হয় যদি চেপ্টাৰটো চাই ল'বা, পাৰ্ট 2ৰ 2 নম্বৰটো আৰু 3 নম্বৰটো, বাকী একেই, নামটোহে বেলেগ। বাকী ইংলিছতো একেই চেপ্টাৰটোৰ নাম, কিন্তু তোমালোকে ট্ৰেন্সলেট অসমীয়াত বেলেগ হ'ব, গতিকে তোমালোকে CL নাম্বাৰটো চাবা, পাৰ্ট 2ৰ 2 নম্বৰটো আৰু 4 নম্বৰটো আৰু পাৰ্ট Aৰ 1 নম্বৰটো। লজিক্স এণ্ড ফিলচফিৰ তোমালোকৰ পাৰ্ট Aৰ 1 নম্বৰটো আহিব আৰু পাৰ্ট Bৰ 2 নম্বৰটো আহিব, মানে তোমালোকৰ 1 নম্বৰটো আহিব আৰু 6 নম্বৰটো আহিব। এডুকেশ্যনৰ তোমালোকৰ 1 নম্বৰ চেপ্টাৰটো আহিব। এডুকেশ্যনৰ সংস্কৃতৰ তোমালোকৰ পয়েট্ৰিৰ পৰা 20 মাৰ্কছ আহিব, প'ৰ্চৰ পৰা 20 মাৰ্কছ, গ্ৰামাৰ 5 মাৰ্কছ, ট্ৰেন্সলেশ্যন 5 মাৰ্কছ আহিব। আৰবি তোমালোকৰ 1 নম্বৰটো আহিব আৰু এইকেইটা আহিব, তোমালোকে আৰবিটো চাই লোৱা। আৰবিটো ইমান এটা মই নাজানো চিলেবাছ, তোমালোকে চাই ল'ব পাৰা। এডভান্স আছামিছৰ তোমালোকৰ আহিব প্ৰহ্লাদৰ চৰিত্ৰ, শিৱৰ কৃষি কৰ্ম, তাৰপিছত প্ৰিয়তমাৰ চিঠি, শংকৰদেৱৰ বাল্যকাল, ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা, অংকীয়া নাটৰ ৰস বিচাৰ, নাটক টিকেন্দ্ৰজিৎ আহিব। এডভান্স বঙালী তোমালোকৰ পয়েট্ৰি এণ্ড প'ৰ্চৰ পৰা 25 মাৰ্কছৰ আহিব, ড্ৰামাৰ পৰা 15 মাৰ্কছ, গ্ৰামাৰ 10 মাৰ্কছ। এডভান্স হিন্দী ফাইন আৰ্টছৰ এইকেইটা আহিব, তোমালোকে চাই লোৱা, 1 নম্বৰটো 2 নম্বৰটো 3 নম্বৰটো। ভকেশ্যনেল স্কিলছৰ 1টো 2টো 3টো
4-5 আহিব sociology এইকেইটা আহিব introduction society individual collectives আৰু b2 আহিব আৰু এইকেইটা আহিব চাই লোৱা anthropology human anatomy এইকেইটা আহিব চাই লোৱা আৰু সায়েন্সৰ প্ৰথমতে তোমালোকৰ মেথছৰ ইউনিটস আহিব সেটস আহিব ৰিলেশন এন্ড ফাংশন আহিব trigonometry আহিব কমপ্লেক্স নাম্বাৰ এন্ড কোৱান্টিটি ইকুৱেড্ৰেটিক আহিব লিমিটস এন্ড ডেৰিভেশন ষ্টেটিস্টিক্স আহিব বায়োলজি ইউনিট বুটানীৰ ইউনিট 1 2 আহিব আৰু 3 2 আৰু জুলজিৰ ইউনিট 1 আৰু 2 2 আহিব ফিজিক্সৰ এইকেইটা আহিব চাই লোৱা কেমিষ্ট্ৰি তোমালোকৰ ষ্ট্ৰাকচাৰ অফ এটম আহিব কেমিকেল বন্ডিং এন্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ ৰেডক্স ৰিएक्शन থাৰ্মোডাইনামিক্স আহিব কমাৰ্চৰ একাউন্টেন্সিৰ এইকেইটা আহিব তোমালোকে চাই লোৱা বিজনেছ ষ্টাডিজৰ ইউনিট 1 ইউনিট 2 ইউনিট 3 আৰু একাউন্টেন্সি এইকেইটা আহিব চাই লোৱা আৰু ফাইনেন্সৰ 1 2 and 3 2 আহিব ফাইনেন্সৰ সেলসম্যানশিপ এন্ড এডভাৰটাইজিং অৰ তোমালোকৰ 2 2 আহিব দি আৰ্ট অফ সেলসম্যান আৰু 7 নম্বৰ চেপ্টাৰটো আহিব এইকেইটা আহিব তোমালোকে চাই লোৱা তোমালোকৰ বিজনেছ মেথমেটিক্স এন্ড ষ্টেটিস্টিক্সৰ মেট্ৰিক সিস্টেম এন্ড মেনচুৰেশনটো আহিব আৰু ইউনিট 5 টো আহিব এইখিনি আছিল তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়েৰৰ সিলেবাস আজিলে ভিডিওটো মানে আৰু আগলৈও ইম্পৰ্টেন্ট ভিডিও হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ ভিডিওসকলে শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰি দিবা আৰু কমেন্টত কৰি দিবা